নমস্কাৰ 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 পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে সকলোৱে জানে যে আজি অসমৰ গৌৰৱ মহান শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ মৃত্যু বাৰ্ষিকী আৰু সেই হেতুকে সেই মহান শিল্পীগৰাকীক মই শ্ৰদ্ধাৰে সোঁৱৰিছো আৰু লৈ আহিছো আপোনালোকৰ মাজলৈ আজি এই ভিডিঅ'টো ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি আজি এই ভিডিঅ'টো বলক তেতিয়াহ'লে দেৰি নকৰি আৰম্ভ কৰি পেলাওঁ আৰু মোৰ বিখ্যাত চাইকেল লৈ এতিয়া যাম এতিয়া ওলাইছো পমেই নাই চাইকেলৰ পমেই নাই আৰু চাইকেলত পম দি লওঁ এতিয়া চাইকেলত পম দিয়া হৈ গ'ল আৰু এতিয়া যাওঁ একেবাৰে তাত গৈ মানে য'ত অনুষ্ঠানটো অনুষ্ঠিত হ'ব তাত গৈ ভিডিঅ'টো বনাই আছোঁ নকছাৰী কবি সন্মিলনৰ উদ্যোগত অনুষ্ঠিত গণশিল্পী সুধাকণ্ঠক সুঁৱৰি এক হৈমন্তিক সন্ধিয়া আৰু ইতিমধ্যে কাৰ্যসূচী আৰম্ভ হৈ গৈছে প্ৰতিজন মানুহৰ বুকুত নিকক পপিয়াকৈ বান্ধিছা ঘৰ কেনেকৈ তুমি যাযাবৰ প্ৰতিজন মানুহক দিছা প্ৰতিবাদী কণ্ঠ বুকুত দিছা অদম্য মহাহক যুঁজিবলৈ জিকিবলৈ পুত্ৰ তুমি সংগীত সূৰ্য কেতিয়াও নকওঁ চায়নাৰা 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 চিঞৰি চিঞৰি কম নম কুমৃক সুদুং হে সুধাকণ্ঠ হে বিশ্বৰত্ন কাৰ্দম 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 কামনা কৰিছোঁ আৰু তেখেতৰ অভিহত্যা আৰু আগবাঢ়ি যাবলৈ আমি অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে আইতো কিহেৰে পুজিবে আই তোৰ চৰণে দুখানি আয় কিহেৰে পুজিমে তোৰ আয় জীৱন দি পুজিমে তোৰ আয় জীৱন দি পুজিমে তোৰ আইতো কিহেৰে পুজিমে আইতো চৰণে দুখানি তুমি মোৰ নিচিয়া
আৰু চাওক না ইমান সুন্দৰভাৱে এটা অনুষ্ঠান অনুষ্ঠিত কৰিছে অনুষ্ঠুপীয়াকৈ অনুষ্ঠিত কৰিছে যদিও এনেবোৰ অনুষ্ঠান মোৰ খুবেই প্ৰিয় আৰু সকলোকে এনেদৰে এটা গছ পুলিৰে আদৰণি জনাইছে আকাশী গংগা গীতটি অকণমান গুণগুণাই দিছোঁ আকাশী গংগা বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰ নিষ্ঠুৰ জীয়ৰৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা নাই মহা মহা সাগৰৰে কত নালহৰ দেখিলো মহা মহা নগৰীতে কত নাবাথিৰো আলো মৰম জ্যোতি পাম খেদি খেদি মৰম জ্যোতি পাম খেদি খেদি গলো বুকুতে অশ্ৰুধাৰা ডক্টৰ ভূপেন হাজৰিকাই প্ৰকৃতিৰ কিছুমান উপাদান লৈ শৰতক লৈও বিভিন্ন গীত ৰচনা কৰিছে শৰতক লৈ তেখেতে লিখিছে আৰতি ৰাণী তোমাৰ খেলো নাম তাৰোপৰিও লিখিছে শৰতৰ শেৱালি বিখ্যাত বিখ্যাত গীতসমূহ তেখেতে ৰচনা কৰিছিলে যিবোৰ গীত আজিও অমৰ হৈ আছে ডক্টৰ ভূপেন হাজৰিকাই তেওঁৰ কৰ্মৰাজিৰ বাবে বা তেখেতে চলচ্চিত্ৰ নিৰ্মাণৰ কাৰণে দেশ বিদেশৰ বিভিন্ন প্ৰান্তলৈ যাব লগা হৈছিলে এবাৰ তেওঁ শ্বিলং পিকলৈ গৈছিল তাত এজন বন্ধুৰ লগত যাওঁতে এজন খাচীয়া ডেকাই ভেড়া চৰাই থাকোঁতে এটা সুৰ তুলিছিলে সুৰটো ঠিক এটা গীত গোৱা নাছিলে এনেই মুখৰ ভিতৰত এনে গুণগুণাইছিলে সেই সুৰটো ডক্টৰ ভূপেন হাজৰিকাই বুকুত কঢ়িয়াই লৈ আহিছিলে আৰু তেওঁ হাৰমনিয়ামত বজাই চাইছিলে তেতিয়াই তোমাৰ উশাহ কঢ়োৱা কোমল গীতটো ৰচনা কৰিছিলে আৰু সেই গীতটো হিন্দীলৈও অনুবাদ হৈছিলে ডক্টৰ ভূপেন হাজৰিকাই কেৱল সমাজৰ এটা শ্ৰেণীক লৈ গীত ৰচনা কৰা নাছিলে সমাজৰ যিসকল শোষিত নিষ্পেষিত লোক আছিলে সেই সকলো শ্ৰেণীৰ লোকক লৈ তেখেতে গীত ৰচনা কৰিছিলে সঁচাকৈ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ কথা কৈ বা তেওঁৰ মহান সৃষ্টিৰাজিক আমি সোঁৱৰি শেষ কৰিব নোৱাৰোঁ তেওঁৰ এই মহান সৃষ্টিৰাজি প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত অমৰ হৈ ৰ'ব আৰু এটা কথা ভাল লাগিছে যে ইমান সুন্দৰকৈ এটা পৰিয়ালৰ ঘৰত আপোনালোকে দেখিবলৈ পালে ইমান সুন্দৰকৈ অনুষ্ঠুপীয়াকৈ অনুষ্ঠানটো ইমান শৃংখলাবদ্ধভাৱে অনুষ্ঠিত কৰিছে তাৰ বাবে প্ৰত্যেকজন সেই অনুষ্ঠানটোৰ লগত জড়িত প্ৰত্যেকজন বিষয়ববীয়াক মই মোৰ হৃদয়ৰ পৰা অন্তৰৰ পৰা তেওঁলোকলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আপোনালোকলৈ তাৰে দুটামান দৃশ্য আপোনালোকলৈ লৈ আহিলোঁ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এটা লাইক কৰি দিব তাৰপিছত চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকল নতুন মোৰ চেনেলত আহিছে আৰু সকলোৱে শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক কাৰণ আমি এই ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সৃষ্টিৰাজিক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব সেইকাৰণে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু শেষত ভাতৃ মানসৰ এটা সুন্দৰ গীটাৰ বাদনেৰে আজিৰ এই ভিডিঅ'টোৰ পৰা মই মইনাই আপোনালোক সকলোৰ পৰা বিদায় লৈছোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে চাওঁ আহক ভাতৃ মানসৰ সেই গীটাৰ বাদনটো
ভিডিঅ'টো আপলোড কৰোঁতে অলপমান পলম হ'ল, সেইবাবে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ।